আজি আহিলোঁ মহানগৰীৰ ফালে। নমস্কাৰ বন্ধুসকল। যাম ফেঞ্চি বজাৰত অলপ কাম আছিলে। ফেঞ্চি বজাৰত প্ৰথমে আহি আমি সোমালোঁ লক্ষ্মী কেবিন। 1942 চনৰ এখন হোটেল, বহুত ধুনীয়া হয়। ইয়াত মই আগতো আহোঁ, আহিলে একাপ চাহ আৰু চিঙৰা খাওঁ। আজিও চাহ আৰু চিঙৰা খাম। বৰ ধুনীয়া ইয়াত, চিঙৰাৰ মানে টেষ্টটোৱে বেলেগ আৰু আমি আহিলোঁ আজি গুৱাহাটীৰ ফেঞ্চি বজাৰত বিকাশ এজেঞ্চি, এটা বহুত পুৰণা দিনৰ ৰঙৰ দোকান, একদম চিনাকি দোকান, পুৰণা দোকান। তেখেতৰ দোকানৰ এটা ৰিভিউ ল'ব আহিছিলোঁ। আহকচোন এবাৰ দেখাওঁ। তেখেত আমাৰ বিকাশ এজেঞ্চিৰ মালিক হয়। তেখেতক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই দোকানখন আপোনাৰ কিমান দিনৰ বাৰু পুৰণা হয়? আমাৰ এইটো দোকান অপেনিং হৈছিলে 1978। 1970, বাপৰে, বহুত পুৰণা। হয় হয়। এতিয়াৰ পৰা আপোনালোকে এইটো কণ্টিনিউ কৰি আছে? আমি আগৰ পৰা পেইণ্টতে আছিলোঁ, এতিয়ালৈ আমি পেইণ্টতে আছোঁ। যথেষ্ট অভিজ্ঞতা তেখেতৰ ৰঙৰ ওপৰত। মই এটা কালাৰ চইচ কৰি দিলোঁ, তেখেতে চাই পেলাই নাম্বাৰছটো কৰি দিলে আৰু বিৰাট ধুনীয়া হয়। ইয়াতে আপোনালোকে আহিলে গোটেইখিনি পাই যাব। এভৰি ৰং, মেট কালাৰ হওক বা যিখিনি ৰঙৰ ওপৰত ইমান নলেজ নাই মোৰ, তেখেতে কৈ দিব কেনেকুৱা ধৰণৰ বস্তু পোৱা যাব। মানে পেইণ্টছত আপোনাক যি লাগে, মানে ইণ্টেৰিয়াৰ, এক্সটেৰিয়াৰ পেইণ্ট, ইণ্ডাষ্ট্ৰিয়েল পেইণ্ট, এভৰিথিং, মানে পেইণ্টছৰ যি ৱৰ্ডছ আছে এইটো চব আমাৰ ইয়াতে ঠিক হ'ব। আপোনালোকে ডেলিভাৰী দিব পাৰেনে? যদি বেলেগ টাউনত যদি যাব পাৰে, ডেলিভাৰী হ'লে আমি ডেলিভাৰী কৰি দিওঁ। হয় হয়। আৰু আমাৰ নৰ্থ ইষ্টত মেটেৰিয়েল যায়, হোলচেল, ৰিটেইল দুটাই আছে আমাৰ। ধন্যবাদ দাদা, থেংক ইউ। লগ পাই ভাল লাগিল। নমস্কাৰ। থেংক ইউ দাদা, থেংক ইউ। তো ফাইনেলি ৰং লৈ ল'লোঁ, এতিয়া বলক যাওঁ, লগাব লাগিব।